channel. I know मैं मन excitedly को पूरा नहीं लिमान बड़े यूट्यूबर से कोई but मेरा first vlog है ना so हमारे कॉलेज होत बिहू আৰু মই মানে দেখাম আপোনালোকক যে মই ক'ত যাওঁ কি কৰোঁ and a small get ready with me and first of all যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে I don't know মইতো কেতিয়া মানে ইউটিউবত দিম বা কেতিয়া ভিডিঅ'টো যাব but yeah মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ আৰু নতুন অসমীয়া নতুন বছৰ পুৰণা কথা সকলো পাহৰাই নতুন আৰম্ভণি কৰক জীৱনৰ মই এতিয়া মই মানে ৰেডি হ'লোঁ মানে গা চা ধুইছোঁ বেচিকলি 8:30 বজাৰ পৰা প্ৰগ্ৰেম আছে বাট আই ডোণ্ট থিংক যে 8:30 পৰা হ'ব আপুনি শুনিছে জানো ক'ৰবাত যে একজেক্ট টাইমৰ পৰা হয় চ' এতিয়া আই গেছ বাজিছে 7:23 আৰু মই গা চা পিনে ধুই চব ৰেডি ডাবলছ মই ব্ৰেকফাষ্ট কৰিব আছে যিটো হ'ব ভাত দালি আৰু ইয়াৰ তাৰপিছতে মই ওলাম তো এটা স্মল গেট ৰেডি উইথ মি আৰু ইগন'ৰ মাই ফ্লজ বিকজ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় মই একদম নাজানো কেনেকৈ কি ক'ব লাগে চ' ইয়া লেটছ গেট ষ্টাৰ্টেড চ' আই এম ডান উইথ দ্য আউটফিট আৰু এইযোৰ হৈছে মই চ' এতিয়া মই হেয়াৰ এণ্ড মেকআপো নকৰোঁ ইমান গৰম পৰিছে ইউ কেন চি বহুত গৰম চ' নট মেকআপ বাট অলপমান আৰু টাচ এটা So here we go and এইটো মোৰ আউটফিট হয় so let's get started so মই কলেজ আহি পালোহি আৰু আপোনালোকে দেখিব পাৰে কি ধুনীয়া প্ৰিপাৰেশ্যন হৈছে মানুহবোৰ কিমান এক্সাইটেড আছে হয় বোলে ৰাইজৰ ভাল বোলে পূবে বহাল পশ্চিমে গৰাল এই উত্তৰে চৰো দক্ষিণে গৰু ৰাইজৰ ভিতৰি নাচনি হলি ভৰে জনি Like